এক্সপ্ৰেছন চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজত আলোচনা কৰিম হিন্দুস্তান ইউনিলিভাৰে কি কাৰণত ফেচ ক্ৰীম ফেয়াৰ এণ্ড লাভলি যি নাম সেই নামৰ পৰা ফেয়াৰ শব্দটো কাটি বা ৰিমুভ কৰি অকল ছিংগল নাম লাভলি ৰাখিব বিচাৰিছে বা আন কোনো বেলেগ নাম ৰাখিব বিচাৰিছে। বিষয়টো আঁতিগুৰিলৈ যোৱাৰ আগতে আপোনালোকক জনাই থওঁ যে হিন্দুস্তান ইউনিলিভাৰ বহুজাতিক সংস্থা বা মাল্টিনেশ্যনেল কোম্পানী ইউনিলিভাৰৰ এটা ব্ৰেঞ্চ বা শাখা যি বিভিন্ন ধৰণৰ মুখত লগোৱা ক্ৰীম যেনে ফেয়াৰ লাভলি হওক বা গা ধোৱা চাবোনেই হওক বা কাপোৰ ধোৱা চাৰ্ফ আদিকে কৰি বিভিন্ন ধৰণৰ প্ৰডাক্ট তেওঁলোকে প্ৰস্তুত কৰে আৰু তেনে প্ৰডাক্টসমূহৰ ভিতৰতে অন্যতম ফেচ ক্ৰীম হৈছে ফেয়াৰ এণ্ড লাভলি। আপুনি জানি আচৰিত হ'ব যে 1975 চনত হিন্দুস্তান ইউনিলিভাৰে ফেয়াৰ এণ্ড লাভলি ফেচ ক্ৰীমটো লঞ্চ কৰিছিল আৰু সাম্প্ৰতিক ভাৰতত প্ৰায় 50% বা 50%তকৈ অধিক মানুহে অন্য ফেচ ক্ৰীমৰ তুলনাত ফেয়াৰ এণ্ড লাভলি যি ফেচ ক্ৰীম সেই ফেচ ক্ৰীমটো ব্যৱহাৰ কৰে। ফেয়াৰ এণ্ড লাভলি ফেচ ক্ৰীমে ভাৰতত বাৰ্ষিক হিচাপত প্ৰায় $560 মিলিয়ন ইনকাম কৰে আৰু টাইমছ অফ ইণ্ডিয়াৰ ৰিপৰ্ট অনুযায়ী ভাৰতত স্কিন হোৱাইটেনিং মাৰ্কেটৰ ক্ষেত্ৰত 50% পৰা 70% শ্বেয়াৰ মাৰ্কেট অকল ফেয়াৰ লাভলিয়ে দখল কৰিছে। এতিয়া আহিছোঁ মূল কাহিনীটোলৈ। আপোনালোকে এটা খবৰ নিশ্চয় পাইছে যে এই কৰোণা মহামাৰীৰ সময়ত আমেৰিকাত বৰ্ণ বৈষম্যবাদৰ বলি হৈ এজন শ্বেতাংগ পুলিচ কৰ্মীৰ হাতত কৃষ্ণাংগ জৰ্জ ফ্লয়েডৰ মৃত্যু হৈছিল আৰু এই ঘটনাই গোটেই আমেৰিকাৰ লগতে বিশ্বত বৰ্ণ বৈষম্যৰ বিৰুদ্ধে আন্দোলন হোৱা দেখা যায়। আৰু আনকি এই ক্ষেত্ৰত এই আন্দোলনৰ পৰা ৰক্ষা নাপালে দেশ বিদেশত প্ৰস্তুত কৰা ফেয়াৰনেছ ক্ৰীমৰ সংস্থাবোৰো এই ক্ষেত্ৰত ফেচ প্ৰডাক্ট ফেয়াৰ এণ্ড লাভলিৰ মাজতো কিছুমানে বৰ্ণ বৈষম্য বিচাৰি পাইছে আৰু এই ক্ষেত্ৰত ইণ্টাৰনেটত ফেয়াৰনেছ ক্ৰীম প্ৰস্তুতকাৰী হিন্দুস্তান ইউনিলিভাৰ সমালোচনাৰ সন্মুখীন হোৱা দেখা যায় আৰু তেওঁলোকে এই বুলি সমালোচনা হয় যে এই প্ৰতিষ্ঠানবোৰেও হেনো বৰ্ণ বৈষম্যবাদৰ সমৰ্থন কৰে। এনে ক্ষেত্ৰত কনজিউমাৰ জইণ্ট ইউনিলিভাৰ ভাৰতীয় শাখা হিন্দুস্তান ইউনিলিভাৰে যোৱা বৃহস্পতিবাৰে ঘোষণা কৰিলে এই বুলি যে ফেয়াৰ এণ্ড লাভলি ক্ৰীমৰ যি প্ৰডাক্ট এই প্ৰডাক্টটো কি কৰা হ'ব, নতুনকৈ ব্ৰাণ্ডিং কৰা হ'ব আৰু ফেচ ক্ৰীমৰ আগত থকা প্ৰথম যি শব্দ অৰ্থাৎ ফেয়াৰ শব্দটো উঠাই দিয়া হ'ব। গতিকে এই ক্ষেত্ৰত ইউনিলিভাৰৰ পৰা এক আনুষ্ঠানিক টুইট আহিছে এই বুলি যে তেওঁলোকে এনেদৰে লিখিছে যে উই আৰ কমিটেড টু এ স্কিন কেয়াৰ পৰ্টফলিঅ' ডেট ইনক্লুজিভ অফ অল স্কিন টোনছ celebrating the diversity of beauty. That's why we are removing the words fairness, whitening and lightening from the products and changing the fair and lovely brand name. অৰ্থাৎ তেওঁলোকে এই বুলি ক'ব বিচাৰিছে যে আমাৰ কোম্পানীয়ে স্কিন কেয়াৰ পৰ্টফলিঅ' বা ছালৰ যত্নৰ কাৰণে যি পণ্য প্ৰসাধন সামগ্ৰী প্ৰস্তুত কৰে দৰাচলতে সেয়া সকলো বৰণৰ ছালৰ কাৰণে আৰু সৌন্দৰ্যৰ প্ৰতিটো বৈচিত্ৰ্যই অনন্য আৰু সেইবাবে এই ধাৰণাটো ৰক্ষা কৰাৰ উদ্দেশ্যে কোম্পানীৰ ফ্লেগশ্বিপ ব্ৰেণ্ড ফেয়াৰ এণ্ড লাভলিৰ নাম পৰিৱৰ্তন কৰিবলৈ গৈ আছে। গতিকে বিভিন্ন ছ'চিয়েল মিডিয়াৰ সমালোচনা আৰু বৰ্ণ বৈষম্য প্ৰমোট কৰাৰ অন্য নাম ফেয়াৰ এণ্ড লাভলি ফেচ ক্ৰীমটো সমালোচনাৰ ভয়ত হিন্দুস্তান ইউনিলিভাৰে নামটো সলনি কৰাৰ সিদ্ধান্ত লৈছে। গতিকে এই ক্ষেত্ৰত আপোনালোকে কি ভাবে? অকল ফেয়াৰ এণ্ড লাভলিৰ পৰা ফেয়াৰ শব্দটো কাটি দিলে বাৰু বৰ্ণ বৈষম্যবাদৰ যি ধ্যান ধাৰণা মানুহৰ মাজত সোমাই আছে সেই ধ্যান ধাৰণাটো বাৰু বিলুপ্ত হ'ব নেকি? আপোনালোকে এই ক্ষেত্ৰত কি ভাবে আমাক কমেণ্ট কৰি জনাব আৰু লগতে যদি ভিডিঅ'টো বিশেষ ইনফৰ্মেটিভ হৈছে বুলি ভাবে বা তথ্য সমৃদ্ধ হৈছে বুলি ভাবে তেন্তে মোৰ নতুন চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আমি সদায় এনেকুৱা নতুন তথ্য আপোনালোকৰ আগত আনিবলৈ চেষ্টা কৰিম। ধন্যবাদ।